নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছো মই আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে নানা চাহেব কোন আছিল? অপচন ক পেশৱা দ্বিতীয় বাজিৰাওৰ তুলনীয় পুত্ৰ, অপচন খ দ্বিতীয় বাহাদুৰ শাহৰ নাতি, অপচন গ তান্তিয়া টুপিৰ তুলনীয় পুত্ৰ, এণ্ড অপচন ঘ ঝাঁচীৰ ৰাণীৰ তুলনীয় পুত্ৰ। উত্তৰটো হৈছে অপচন ক পেশৱা দ্বিতীয় বাজিৰাওৰ তুলনীয় পুত্ৰ আছিল নানা চাহেব। ২ নম্বৰ প্ৰশ্নটো হৈছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপচন ক ৰাজা ৰামমোহন ৰায়, অপচন খ স্বামী ৰামকৃষ্ণ, অপচন গ স্বামী দয়ানন্দ, এণ্ড অপচন ঘ স্বামী বিবেকানন্দ। উত্তৰটো হৈছে অপচন গ স্বামী দয়ানন্দে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে স্বামী বিবেকানন্দৰ গুৰু কোন আছিল? অপচন ক ৰামকৃষ্ণ পৰমহংস, অপচন খ ৰাজা ৰামমোহন ৰায়, অপচন গ স্বামী দয়ানন্দ সৰস্বতী, এণ্ড অপচন ঘ স্বামী অৰবিন্দ। উত্তৰটো হৈছে অপচন ক ৰামকৃষ্ণ পৰমহংস আছিল স্বামী বিবেকানন্দৰ গুৰু। ৪ নম্বৰ প্ৰশ্নটো হৈছে স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে শ্লোগান দিয়া ধৰ্ম সংস্কাৰকজন কোন? অপচন ক স্বামী দয়ানন্দ, অপচন খ স্বামী বিবেকানন্দ, অপচন গ স্বামী ৰামকৃষ্ণ পৰমহংস, এণ্ড অপচন ঘ স্বামী লালা হংৰাজ। উত্তৰটো হৈছে অপচন ক স্বামী দয়ানন্দ স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে শ্লোগান দিয়া ধৰ্ম সংস্কাৰকজন। ৫ নম্বৰ প্ৰশ্নটো হৈছে দিল্লীত চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল? অপচন ক দ্বিতীয় বাহাদুৰ শাহ, অপচন খ জেনেৰেল বক্ত খান, অপচন গ নানা চাহেব, এণ্ড অপচন ঘ তান্তিয়া টুপি। উত্তৰটো হৈছে অপচন ক দ্বিতীয় বাহাদুৰ শাহ আছিল চিপাহী বিদ্ৰোহৰ মুখ্য নেতা। ৬ নম্বৰ প্ৰশ্নটো হৈছে কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? অপচন ক দাদাভাই নৰজী, অপচন খ সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপচন গ পিৰোজ শ্বাহ মেহতা, এণ্ড অপচন ঘ বদৰুদ্দিন ত্যাবজী। উত্তৰটো হৈছে অপচন খ সুৰেন্দ্ৰনাথ বেনাৰ্জী কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কৰিছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে কোনে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? অপচন ক স্বামী বিবেকানন্দ, অপচন খ শ্ৰীমতী এনি বেচান্ত, অপচন গ মাডাম ব্লাভাটস্কি, এণ্ড অপচন ঘ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। উত্তৰটো হৈছে অপচন খ শ্ৰীমতী এনি বেচান্তে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে শেষ মোগল সম্ৰাট কোন আছিল? অপচন ক প্ৰথম বাহাদুৰ শাহ, অপচন খ দ্বিতীয় আকবৰ, অপচন গ প্ৰথম আকবৰ, এণ্ড অপচন ঘ দ্বিতীয় বাহাদুৰ শাহ। উত্তৰটো হৈছে অপচন ঘ দ্বিতীয় বাহাদুৰ শাহ আছিল মোগলৰ শেষ সম্ৰাট। ৯ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিল? অপচন ক দাদাভাই নৰজী, অপচন খ মাডাম কামা, অপচন গ স্বামী কৃষ্ণ বাৰ্মা, এণ্ড অপচন ঘ গোপাল কৃষ্ণ গোখলে। উত্তৰটো হৈছে অপচন ক দাদাভাই নৰজী আছিল ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি। ১০ নম্বৰ প্ৰশ্নটো হৈছে আনুগত্য নিম্নতা নীতি কোনে প্ৰৱৰ্তন কৰিছিল? অপচন ক লৰ্ড ৱেলেছলিয়ে, অপচন খ লৰ্ড হেষ্টিঙে, অপচন গ লৰ্ড ডেলহাউছিয়ে, এণ্ড অপচন ঘ লৰ্ড কৰ্ণৱালিছে। উত্তৰটো হৈছে অপচন ক লৰ্ড ৱেলেছলিয়ে আনুগত্য নিম্নতা নীতি প্ৰৱৰ্তন কৰিছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? অপচন ক স্বামী দয়ানন্দ সৰস্বতী, অপচন খ স্বামী বিবেকানন্দ, অপচন গ ৰামকৃষ্ণ পৰমহংস, এণ্ড অপচন ঘ ৰাজা ৰামমোহন ৰায়। উত্তৰটো হৈছে অপচন ঘ ৰাজা ৰামমোহন ৰায় আছিল ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা। ১২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত সংঘটিত হোম ৰুল আন্দোলনৰ মূল নেতাগৰাকী কোন? অপচন ক এনি বেচান্ত, অপচন খ অজিত সিং, অপচন গ মেডাম কামা, এণ্ড অপচন ঘ মতিলাল নেহেৰু। উত্তৰটো হৈছে অপচন ক এনি বেচান্ত আছিল ভাৰতত সংঘটিত হোম ৰুল আন্দোলনৰ মূল নেতাগৰাকী। ১৩ নম্বৰ প্ৰশ্নটো হৈছে সীমান্ত গান্ধী হিচাপে কাক জনা যায়? অপচন ক মহাত্মা গান্ধীক, অপচন খ পণ্ডিত জৱাহৰলাল নেহেৰুক, অপচন গ খান আব্দুল গফুৰ খানক, এণ্ড অপচন ঘ মৌলানা আবুল কালামক। উত্তৰটো হৈছে অপচন গ খান আব্দুল গফুৰ খানক জনা যায়। ১৪ নম্বৰ প্ৰশ্নটো হৈছে ভগত সিং কোনটো বিপ্লৱী গোটৰ সৈতে জড়িত আছিল? অপচন ক হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন, অপচন খ হিন্দুস্তান ৰিপাব্লিকান আৰ্মি, অপচন গ গদাৰ দল, এণ্ড অপচন ঘ হিন্দুস্তান ছ'চিয়েলিষ্টিক ৰিপাব্লিকান এছ'চিয়েশ্যন।
উত্তৰটো হৈছে অপশ্যন ঘ হিন্দুস্তান ছ'চিয়েলিষ্টিক ৰিপাব্লিকান এছ'চিয়েশ্যনৰ সৈতে জড়িত আছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত প্ৰথম স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰা হৈছিল? অপশ্যন ক 1929 চনৰ 20 জানুৱাৰীত, অপশ্যন খ 1930 চনৰ 26 জানুৱাৰীত, অপশ্যন গ 1930 চনৰ 14 আগষ্টত এণ্ড অপশ্যন ঘ 1932 চনৰ 14 জানুৱাৰীত। উত্তৰটো হৈছে অপশ্যন খ 1930 চনৰ 26 জানুৱাৰীত ভাৰতবৰ্ষত প্ৰথম স্বাধীনতা দিৱস উদযাপন কৰা হৈছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে দুখন ৰাষ্ট্ৰীয় মতবাদৰ প্ৰধান সমৰ্থক কোন? অপশ্যন ক মৌলানা আবুল কালাম আজাদ, অপশ্যন খ মহম্মদ ইকবাল, অপশ্যন গ চৌকাতি আলী এণ্ড অপশ্যন ঘ মহম্মদ আলী জিন্না। উত্তৰটো হৈছে অপশ্যন ঘ মহম্মদ আলী জিন্না দুখন ৰাষ্ট্ৰীয় মতবাদৰ প্ৰধান সমৰ্থক। 17 নম্বৰ প্ৰশ্নটো হৈছে তিনি বৰণীয়া জাতীয় পতাকা পোনপ্ৰথম কেতিয়া উত্তোলন কৰা হৈছিল? অপশ্যন ক 1920 চনৰ 31 ডিচেম্বৰত, অপশ্যন খ 1929 চনৰ 31 ডিচেম্বৰত, অপশ্যন গ 1930 চনৰ 31 ডিচেম্বৰত এণ্ড অপশ্যন ঘ 1928 চনৰ 31 ডিচেম্বৰত। উত্তৰটো হৈছে অপশ্যন খ 1929 চনৰ 31 ডিচেম্বৰত তিনি বৰণীয়া জাতীয় পতাকা পোনপ্ৰথমে উত্তোলন কৰা হৈছিল। 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় আন্দোলন ক'ত প্ৰথমে আৰম্ভ হৈছিল? অপশ্যন ক মুম্বাইত, অপশ্যন খ দিল্লীত, অপশ্যন গ পুনেত এণ্ড অপশ্যন ঘ কলকাতাত। উত্তৰটো হৈছে অপশ্যন ক মুম্বাইত ভাৰতীয় আন্দোলন প্ৰথম আৰম্ভ হৈছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন ক পুনেত, অপশ্যন খ বোম্বেত, অপশ্যন গ কলিকতাত এণ্ড অপশ্যন ঘ জয়পুৰত। উত্তৰটো হৈছে অপশ্যন খ বোম্বেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। 20 নম্বৰ প্ৰশ্নটো হৈছে আজাদ হিন্দ ফৌজ বা ভাৰতীয় জাতীয় সৈন্যবাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন ক শ্বাহ নৱাজ খান, অপশ্যন খ ৰাৱ বিহাৰী বসু, অপশ্যন গ সুভাষ চন্দ্ৰ বসু এণ্ড অপশ্যন ঘ ধিলন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ সুভাষ চন্দ্ৰ বসুৱে প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্নোত্তৰবোৰ পাই থাকিব। থেংক ইউ।